So hello guys, welcome back to my YouTube channel. So মোৰ চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো। আজি মানে আমি দুজনীয়ে মানে পুস্কা চেলেঞ্জ লৈ আহিছো আৰু এতিয়া চেলেঞ্জ ভিডিওটো কৰিম। সো আপোনালোকে চাই থাকক ভিডিওটো একেবাৰে শেষলৈকে আৰু কোনে জিকে কোনে হাৰে আপোনালোকে দেখা পাব একেবাৰে শেষলৈকে। বৰ্তমান ময়ো নাজানো এইও নাজানে মানে কোনে হাৰে আৰু কোনে জিকে। সো ইয়াত পুস্কা আছে 22টা আৰু 22টা আৰু এয়া টেষ্টি পানীখিনি আৰু এয়া আলু পিটিকা আৰু ইয়াত মানে একদম চাক জলকীয়াৰ গুড়ি অলপ দি ল'ম এতিয়া। আৰু গাইছ ইয়াতে অলপ আৰু এতিয়া আমি চেলেঞ্জটো আৰম্ভ কৰি দিওঁ। हे रहा नहीं जाता। সো বাতি নিজৰ সুবিধা মতে নিজৰ জাগাত লৈ লওঁ আৰু সো গাইজ আমি মানে এতিয়া ষ্টাৰ্ট কৰি দিওঁ আৰু ভিডিঅ'টো। সো বলক 1 2 এইখানে আলু পিটিকাখানি বেছি ল'ম দে আমি জালাখানি এতিয়া লৈ ল'ম। সো গাইজ 1 2 3 start go. Guys, một nạp cái gì Guys, ito mo gusto ba yan? Sakto bang video siya guys?
Guys, last. এজনের বাকি আছিলে 6টা মান আছিল নেকি ওয়াই 6টা আছিল নসুবিটা বাই গৈছে সো গাইস এনেকুৱা জ্বলা লাগিছে মানে কি কম আৰু উঠৰ মুখত চব হয় পুস্কাকতে ইমান ডাঙৰ ডাঙৰ হৈছিল সো ফ্ৰেণ্ডছ আজি এইজনী হাৰি গ'ল আৰু মই জিকি গ'লো আৰু এতিয়া বম জ্বলা লাগিছে মানে খাবাৰবা So guys, ভিডিওটো চাই কিনে কেনেকুৱা বুলি আপোনালোকে কমেন্ট কৰি কিনে জনাব আশা কৰোঁ মানে আপোনালোকে ভিডিওটো চাই কিনে নিশ্চয় ভাল পাইছে আৰু উপাদানবিলাক দেখিছিল মানে খোৱাৰ টাইমত সকলোৰে মানে অলপ বেলেগ টাইপৰ হৈ যায় আৰু বৰ্তমান বহুত জ্বলা লাগিছে মানে আজি ভিডিঅ'টো কৰাৰ আৰম্ভ হোৱাৰ পিছত আজিতো পায়ে থাকিব এমনি মানে সেইটো দেখি আৰু ভাবিছোঁ ইমান জোৰে জোৰে খাইছে মানে আজি মানে বহুত জোৰে খাইছোঁ কাৰণ মই মানে হাৰি থাকোঁ ন এই মানে সলকান্তি বহুত ফটাফট খায় আজি মানে স্পীডটো আনি দিছোঁ একদম কি ক'ম আৰু এতিয়া মানে খাব মন যায়ে আছে আৰু 22টা পুস্কা ৱাই চ' আজি শিকি গ'লোঁ চ' ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পালে তেতিয়াহ'লে আপোনালোকে ফেমিলি ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি নতুনকৈ আহিছে চেনেলটো তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব চেনেলটো আগলৈ যাতে এনেকুৱা ভিডিঅ' পাই থাকে চ' আজিলৈ বাই বাই